সঁচাকে পাৰ্টি হ'ব লাগিব এই যে আইতাগৰাকী আপোনালোকে ধৰিব পাৰিলেনে বাৰু? বিদ্ৰোভা চিনেমাৰ যে প্ৰথমতে এডভাৰটাইজ এটা দিছিলেহি যে এতিয়াও আইতাৰ আত্মাই শান্তি পোৱা নাই, ভূত হৈ পেলাই ওলাইছিলে যে এইবাৰ ৱেব ছিৰিজ হ'লে নহ'ব, এইবাৰ পূৰা চকচকীয়া কোৱালিটি চিনেমা লাগিব বুলি, সেইগৰাকী হৈছে এইগৰাকী আইতা। আইতাৰ কথা শুনিলে আপোনালোকে হাঁহি হাঁহি পাগল হৈ যাব, কৈছোঁ নহয়। আমি আজি বিদ্ৰোভাই চালোঁহি, প্ৰিমিয়াৰ শ্ব' চালোঁ, হলতো এদিন মানে চামগৈ। ইমান বেছি ভাল লাগিলে আপোনালোকক কৈ বুজাব নোৱাৰোঁ। ইমান বেছি হাঁহিলোঁ, কান্দিলোঁ, মানে একদম বহুত ভাল লাগিলে। আৰু সকলোৰে লগত বহি পেলাই চাব পৰা এখন চিনেমা। সুব্ৰতাক বহুত বহুত ধন্যবাদ, ইমান এখন ধুনীয়া চিনেমা আমাৰ কাৰণে আগবঢ়াই দিলে। আৰু এইফালে এতিয়া চবকে চিনাকি কৰি দিছে। আৰু চুমকি বায়ো কান্দিছে, কেলেনো কান্দিছে অকণমান চাওঁচোন আহক। মানে কেৰেক্টাৰ একো সৰু বৰ নাই, তথাপিও এখন নিজৰ চিনেমা, আমাৰ চিনেমা, এখন চাই যাবলৈ পোৱা হ'লেও তেওঁ অন্ততঃ দুখটো থাকি গ'লে একো নাই। কিন্তু কয় নহয় তেওঁ য'তে আছে আমাৰ লগতে আছে, তো তেওঁ তেনেকেই চাব আৰু তেনেকেই আমাক আশীৰ্বাদ দিব। চুমকিবাৰ যিহেতু দেউতাক নাই, গতিকে দুখ কৰিছে আৰু দেউতাকো চাই যাবলৈ পোৱা হ'লে ভাল পালেহেঁতেন। বাকী একো নাই, চাওকচোন। জীৱনত এক প্ৰথম বিদ্ৰোহ কৰিবলৈ আহিছোঁ, ভালে লাগিছে। সঁচাকে পাৰ্টি হ'ব না? সঁচাকে পাৰ্টি হ'ব লাগিব হ'ব পাৰিব কিন্তু কি লাগে তাই হ'ব কি নপাৰিব চন্দ্ৰত খান চৈতন শিবম সুন্দরম গেতটা স্বাগতম প্রথমতে জানাইছো বিদুর ভাইকে সম্ভাষণ। ধন্যবাদ দাদা। আইতাৰ ঘৰ দেওপানীত, আৰু একেবাৰে যেতিয়া মই প্ৰথম ফোনটো মানে আইতাৰ লগত কথা পাতিছিলোঁ, শ্বুটিং কৰিব পাৰিব নাই মই সুধিলোঁ, আইতা আজি আপুনি ফ্ৰী আছে নেকি কেনেবাৰে? মই এতিয়াই যাব পাৰিম। মই তেতিয়াহ'লে কথাই নাই, এইগৰাকীয়ে পাৰিবই। ঠিক আছে, কৰিছে এটা চিনে কৰিছে, কিন্তু ভালেই দিছে। কি কয় আজি ভাল লাগিছে, আৰু এই সুবিধাটো দিয়াৰ কাৰণে মই সমূহ বিদ্ৰোভাই টিমক বহুত বেছি ধন্যবাদ। প্ৰথমবাৰৰ বাবে চিনেমাত অভিনয় কৰিবলৈ সুবিধাটো পালোঁ, তাৰ কাৰণে সকলোকে ধন্যবাদ। থেংক ইউ ৰাজীৱ। ৰাজীৱ লখিমপুৰৰ পৰা আহিছে হয়নে? হয়। এয়া বলিন বৰা, বিশেষ বিদ্ৰোহী। এয়া জ্যোতিষমান চেতিয়া। জ্যোতিষমান আকৌ নাজিৰা ল'ৰা জ্যোতিষমান, সি আমাৰ লগত স্ক্ৰিপ্টৰ কাম কৰি আছে, ষ্টৰী কাম কৰি, আমি একেলগে EMI স্ক্ৰিপ্টৰ ষ্টৰী কাম কৰি আছো। তেখেত ৰঘুপতিটো মেকআপ কৰিছিলে, এইখনতো কৰিছে। খুব ভাল মেকআপ আৰ্টিষ্ট। আৰু আমাৰ শ্ৰদ্ধাৰ কণ্ঠশিল্পী দীক্ষুদাৰ অৰ্ধাংগিনী। কওক কিবা। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাৰ বিদুৰ ভাই সফল মণ্ডিত কৰিবই, আমি আশাবাদী। আৰু গোলাঘাটৰ কথা কি ক'ম, লগতে আমাৰ ওচৰৰে যোৰহাটবাসীয়েও আমাক বহুত সহায় কৰে। বিদ্ৰোভাই চাই শেষ কৰিলোঁ, এনেকুৱা লাগিছে যেন আকৌ এবাৰ ইয়াতে বহি পেলাই আকৌ এবাৰ চিনেমাখন চাই দিওঁ। মানে বহুত বেছি ভাল পালোঁ। আপোনালোকে ৱেব ছিৰিজখনত যিমান বেছি হাঁহিবলৈ পাইছিলে, তাতকৈ 1000 গুণ বেছি আপোনালোকে চিনেমাখনত ভাল পাব, হাঁহিবলৈ পাব, কান্দিবলৈ পাব। মানে একদম কি ক'ম আৰু, ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে সোনকালে আহি পেলাই চিনেমাখন চাওকহি, পইচাটো আপোনালোকৰ অথলে নাযায়, কৈছোঁ নহয়। আৰু ইমান ধুনীয়া ধুনীয়া সৰু সৰু মেছেজ দিছে চিনেমাখনত, মানে আমাৰ দৈনন্দিন ঘটি থকা ঘটনাবোৰৰ ওপৰতে চিনেমাখন বনাইছে। বহুত বেছি ভাল লাগিলে। আৰু কাক লগ পালোঁ চাওকচোন, ইমান ওখ ল'ৰাটো, তাক লগ পাই বহুত বেছি ভাল লাগিলে। আৰু আইতা আমাৰ বেগত কি আনিছে চবেই চাইছে, তাকে আহকচোন আপোনালোককো দেখাওঁ আইতানো বেগত কি আনিছে। চিনেমাখন কেনেকুৱা লাগিলে? একদম মজা নে পুৰা? একদম হিট বুলি হয় নাই? জয় বিদ্ৰোহ ভাই।
এইফালে আমি চাই মেলি ওলাই আহিলোঁ আৰু চব ফটো মৰাত ব্যস্ত। আমিনো কেলৈ ৰখিম হয় নাই, আমিও ফটো দুখনমান মাৰি লওঁ। চবৰ লগত কথা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে ফটো এখনেই মাৰি ল'লোঁ। আইতাৰ কথাকেইটা শুনি বৰ ভাল লাগিলে, আইতাও কথা পাতিলে। তাৰপিছত এইফালে চবৰ লগতে ফটো এখন মাৰিলোঁ আৰু বাকী চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়া আমি ইয়াৰ পৰা ওলাই পেলাই কিবা এটা খাবলৈ বুলি যাম আৰু ক'ত কি খাওঁগৈ ব'লক আপোনালোককো লৈ যাওঁ। এইফালে আমাৰ এখন গোলাঘাটতে নতুনকৈ মানে খুলিছে ৰয়েল গাৰ্ডেন, ইয়ালৈকে আহিছোঁ। এইফালে আমি কিবা এটা খাবলৈ বুলি আহিছোঁ এতিয়া বিদুৰ ভাই চাই মেলি। বহুত ভাল লাগিলে, মানুহজনে এতিয়া চাই আছে কি খায়, জানো কি খোৱা খাওঁ। সোনকালে কোৱা অৰ্ডাৰটো। বিদুৰ ভাই চাই আহিলোঁ, এতিয়া কিবা এটা খাই যাওঁ, ভোক লাগিছে ৰাতিপুৱা ভাত খোৱা। ৰয়েল গাৰ্ডেন ইয়াত আহিলোঁ কিবা এটা খাই যাওঁ বুলি। মুখৰ আগত চামুচ ডিছ লৈ বহি থাকা আৰু খামকৈ টেঙাৰ পিছকে খোৱা। বিদুৰ ভাই চাম বুলি আহিলোঁ, একো নোখোৱাকৈ আহিলোঁ। মানুহে নোখোৱালে সোমাই যোৱাৰ আগতে কিবা এটা খাম বুলি কৈছোঁ। চিনেমাখন চাই কেনেকুৱা লাগে? বেলেগ ভাল লাগিলে, মই যে ওলাইছোঁ অকণমান মনটো ভাল লাগিছে। গুল্লি আছে, গুল্লি হাঁহিব আপোনালোকে, কান্দিব, সকলোৱে চাব, মিছ নকৰিব, নাচালে পস্তাব। এতিয়া কিবা এটা খাবলৈ আহিলোঁ ইয়াত, এতিয়া বহি আছোঁ অৰ্ডাৰ দি। ডিছখন দি থৈ গ'ল, দিয়াহি নাই। বস্তু আহি গ'ল, দিয়া খোৱা। আমাৰ চিকেন বাটাৰ মছলা এইটো শুকান ৰুটি, টাৱা ৰুটি খাই লওঁ। আমি খাইছোঁ আৰু দিয়া। কেনেকুৱা পাইছা মানুহজন? মই খোৱা নাই বাৰু এতিয়ালৈকে ন, হেৰা খাবলৈহে লাগিছে একেবাৰে। খাই লওঁ দেই ৰাইচ, লগ পাই আছোঁ আপোনালোকক খাই পেলাই। ইমান সময়লৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ চাই থাকিব আৰু এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে নতুনকৈ আপোনালোকে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সোনকালে আহক, বিদুৰ ভাই চাওক, সি বেয়া নাপায় তাৰমানে, আপোনালোকে বহুত ভাল পাব। আৰু আজিলৈ আহিছোঁ দেই, বাই।